হেল্ল' অঁ বৰুৱা ভাল 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 অঁ ভালে আছোঁ আপোনাৰ ভাল অঁ ঠিকে আছে অঁ আচ্ছা অঁ কওক অঁ সেই ল'ৰাজনৰ কথা অঁ আচ্ছা পিছে বৰুৱা এটা কথা নহয় বুজিছে নাই কি ক'ব আৰু আজিকালি কিবা এটা চুবলৈ নাপালে আৰু ফাইলটো ওপৰলৈ নুঠেই নহয় জানেই নহয় আৰু তাতে আৰু ময়ো বহুত দিন এইবোৰ চুবলৈকে পোৱা নাই ক'তো হয় এই ল'ৰাজনক ভালকৈ বুজাই মেলি ক'ব আৰু হা ঠিক আছে মাছ লৈ আপুনি মাছ 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 হয় মাছ আহিছে মাছ কেইটামান চোৱাচোন বাৰু বৰুৱা এই ল'ৰাটোক অকণমান কাণ চোৱাব হা আচ্ছা ৰাখিছোঁ ঠিক আছে ঐ ৰচোন কি মাছ কি মাছ ৰৌ মিৰিকা এইটো ৰৌ এইটো মিৰিকা কেনেকৈ দিছোঁ এইটো আপোনাৰ 350কৈ দিব এইটো 400 এইবোৰ কি দাম ক'বলৈ আহিছোঁ ৰৌটো লোকেল ন যদি 150কৈ হয় তেতিয়াহ'লে দি থৈ যা 150কৈ কেনেকৈ দিব বাৰু আমাক মাছ চিনি নাপাওঁ বুলি ভাবিছোঁ নেকি নে দাম নাজানো বুলি ভাবিছোঁ হে লোকেল মাছ নহয় দাদা লোকেল মাছ ক'বলৈ আহিলি লোকেল মাছ আমি খোৱা নাই আৰু হে চালানী মাছে 220 টকা হ'ল আৰে ক'ত হ'ল হৰি আপোনালোকে আমাৰ লগতহে দৰ দাম মাৰিব পাৰে সেই ডাঙৰ দোকানখিনিৰ লগত দেখোন একোৱেই কৰিব নোৱাৰে যি দাম কয় তাকে দি লৈ আহে ঐ কি ইমান ডাঙৰ কথা ক'বলৈ আহিছোঁ চিনি পোৱা নাই চালা হা চিনি পোৱা নাই মানুহ একদম কাজিয়া লিছো ডাঙৰ মানুহে কেনেকে কাজিয়া লাগিছে ঐ ইংৰাজে আমাৰ ওপৰত এনেকে সাহস কৰিছিল বুজিছ ঐ এটা কাম কৰো তোৰ পতাকাখন সেই মানুহজনক দি থওঁগে মোৰ মগজটো ঠাণ্ডা হৈ যাব বল আপুনি মাছ ল'বই নালাগে বহুত কাষ্টমাৰ আছে কি কথা ক'বলৈ চালানী মাছৰ দাম দিলে আপুনি কিহৰ চালানী মাছ চালানী মাছৰ দাম দিলে আপুনি নাপাব কাক শিকাবলৈ আহিছোঁ এনেকে ক'লে নহ'ব নহয় কি এনেকে মইতো কিনি আনিছো ন দামত কথা ভাল লাগিব নহ'লে একদম ফালি দিম এখন লওক কেলে দিছ এখন আজি 15 আগষ্ট স্বাধীনতা দিৱস নহয় জানো আজি এখন ল'লে আপোনাৰ মন ঠাণ্ডা হৈ যাব যাওঁ বল বৰ ৰ'দে ধৰিছে বল আজি 15 আগষ্ট স্বাধীনতা দিৱস নহয় জানো আজি এখন ল'লে আপোনাৰ মন ঠাণ্ডা হৈ যাব হৰি আপোনালোকে আমাৰ লগতহে দৰ দাম মাৰিব পাৰে সেই ডাঙৰ দোকানখিনিৰ লগত দেখোন একোৱেই কৰিব নোৱাৰে যি দাম কয় তাকে দি লৈ আহে আজিকালি কিবা এটা চুবলৈ নাপালে আৰু ফাইলটো ওপৰলৈ নুঠেই নহয় জানেই নহয় আৰু তাতে আৰু ময়ো বহুত দিন এইবোৰ চুবলৈকে পোৱা নাই ক'তো পাপা মোৰ ড্ৰয়িংটো চোৱাচোন